Hi everyone and welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো and thank you so much for clicking to this video. এতিয়া মই কৰি আছো পেকিং. Actually মই কৰবাত গৈ আছো আৰু কোড গৈ আছো মই আপোনালোকক দেখুৱাই আছো মানে এতিয়া প্ৰায় আজি প্ৰায় মই ভিডিওটো ষ্টাৰ্ট কৰিছো. এয়া মই এতিয়া পেকিং কৰিলো আৰু এটা বেগ হ'ব তাৰ পিছতে এতিয়া actually যত যাম তত অলপমান মানে ঠাণ্ডা. এতিয়াটো মই গুৱাহাটীত থাকো তো ইয়াত ইমান মানে ঠাণ্ডা নহয় কিন্তু যত যাম তাত অলপ বেছি ঠাণ্ডা সেইকাৰণে ঠাণ্ডা কাপোৰ মেইনলি লাগিব আৰু আপোনাৰ পাৱাৰ বেংক লাগিব মেইনলি কাৰণ মানে অলপ যদি আপুনি জাৰ্নিত যায় ট্ৰেভেলিং ট্ৰেকিং টাইপ নট ট্ৰেকিং লাইক বাট আপুনি পাৱাৰ বেংকটো লগত ৰাখিব লাগে এইটো বহুত ইম্পৰ্টেণ্ট এক্সাইটেড হৈ আছো কাৰণ ফাৰ্ষ্ট টাইম এনেকে মানে ফাৰ্ষ্ট টাইম নহয় বহুত দিনৰ পিছত এনেকে ক'বাত গৈ আছো এণ্ড যাৰ লগত গৈ আছো মানে সেইখিনি মোৰ কাৰণে বহুত স্পেচিয়েল হয় তো তেহেঁতকো লগ পাই আছো ফাৰ্ষ্ট টাইমৰ কাৰণে মানে ইমান দিনৰ মূৰত তেহেঁতক আকৌ লগ পাম তো হেতু কাৰণেও বহুত বেছি এক্সাইটেড মানে বহুত টাইম হৈ গ'ল প্ৰায় 2 বছৰ মানে হৈ গ'ল চাগে আমি কোটোৱে যোৱা নাই একেলগে সো লেটস সি আৰু আজি হৈছে আপোনাৰ 5 ডিসেম্বৰ তো আজি মই পেকিং কৰি ৰাখিছো কাৰণ মই কাইলে মানে 6 তাৰিখে আপোনাৰ মোৰ ৰাতি ট্ৰেইন আছে পল্টন বজাৰৰ পৰা সো হেতু কাৰণে এতিয়া মই পেকিংখিনি কৰি ৰাখিছো কাৰণ মই অফিচৰ পৰা মানে এনেকে গুচি যাম আৰু তো টাইমে নাপাম মানে পেকিং কৰিবলৈ বাকি আপোনালোকৰ লগত গুটেখিনি শেয়াৰ কৰি যাম যেহেতু এটো মোৰ প্ৰথমটো ভিডিও হ'বলৈ গৈ আছে মানে ট্ৰেভেলিং ভিডিও এতিয়া ডিউটিলে ওলাইছো তাৰ পিছতে আকৌ ৰিটাৰ্ণ হৈ পেলাই যাব লাগিব মানে ডিউটি পৰা আহিম অলপ দেৰি পেকিং সিকিং সেইখিনি যিখিনি লাগেজ আছে লৈ পেলাই আকৌ যামগে আৰু কলে যাও মিউ 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 সপৰা আহিলো আৰু এতিয়া আহি ভাত খালো যাওঁতে ভাত খাই যোৱা নাছিলো এতিয়া ভাত সাত খাই পেলাই এতিয়া 3টা মান বাজিছে পুৰা 3টা বাজিছে কাটা 3টা এতিয়া মই ওলাই যাম তাৰ পিছতে একচুয়ালি ফেন্সিত গৈ পিনি অলপমান কিবা কিবি হৰুৰা শপিং কৰিবলগীয়া আছে হেকাৰণে মানে এতিয়া অকমান সোনকালে ওলাই যাম ইনেটো আপোনাৰ ৰাতি আছে দেৰিকে আছে বাৰু ট্ৰেইন মোৰ স্পেশাল কোনোবা আহি আছে তেহেতে আহি আছে সো তেহেতক লগ কৰিবৰ কাৰণে জলদি জলদি যাওঁ আৰু এয়া মই ৰুমৰ পৰা ওলাই দিলো এতিয়া গৈ আছো আৰু Hello. Hi. Hello. তই ইফালে চাই আছিলি হা এফালে পতি কি ওলাইলো ধৰিবই নোৱাৰিলো এয়া আমি ফাইনালি আহি পাই গলো হি গুটে গিজনী লগ পালো আৰু এয়া মোৰ স্পেশাল লগৰ গিজনী ইমান বছৰৰ মূৰত লগ পাইছো বহুত দিনে হল পোৱা নাই লগ সঁচাকে দে বহুত দিন এতিয়া টাইম কিমান হল বাৰু টাইমটো চাগলা থাকে না 5টা পুৰা 5টা পাইছে হেল্ল মই যে পাহৰিয়ে যাম ব্লগ বনাবলে মোৰো YouTube চেনেল আছে গাইস মোৰ সাবস্ক্ৰাইব কৰি দিব কিন্তু মোৰ 100 এতিয়াও হোৱা নাই মোৰটো বহুত বছৰৰ পৰা কৰি আছো যদিও নকনো হোৱাই নাই আৰু কি ক'ব অলপ দিব আৰু সাবস্ক্ৰাইব কৰি চেনেলটো দিব আৰু দে মৰম দিব আকৌ সবকে সাবস্ক্ৰাইব কৰি দিব একো নাই বল অনুগ্ৰহে মন কৰিব খাই আছো ব্লগবিলাক চাউণ্ড দিয়া আহি পেলাই পাই গলো তোমাৰ হেৰি ষ্টেচন আহি গলো মানে ফেঞ্চি গৈছিলো তাত খাই গৈ আহিলো ভইচটো চাগে ভালকে নাই আহা বাট এতিয়া ভইচ অফাৰ দিব লাগিব পিছত so tired তই নবনাও নেকি ব্লগ বনাম এইটো আমাৰ ফাৰ্ষ্ট ট্ৰেভেল ব্লগিং ভিডিও হ'বলৈ গৈ আছে ফাৰ্ষ্ট ট্ৰেভেলিং ব্লগ yes হল নম্বৰ প্লেটফৰ্মত ৰৈ আছে ধন্যবাদ May I have your attention please 1 5 6 9 রাইস হালত মানে পিঠি একদম মানে এফালে এইটো আছে বহুত ডাঙৰ কাজিয়া লাগিছে
ক'ত কাজিয়া লাগিছে এইটো কাজিয়াহে নেকি মই এনে ক'ত এনে বুলি ফ্লৰিডা দেখা নাই ভাবছো बोल बोल उठिया আহি পেলাই পালোহি এতিয়া চিটটো মানে মোৰটো অলপ দূৰত আছে সেইখিনিত আছে বাকী ইহঁতৰ ইয়াত আছে সেইটো এডজাষ্ট কৰি ল'ব লাগিব কি কৰোঁ নহ'লেতো অকলে তাত বহি নাযাওঁ আহি গলো তই ইয়াত এইটো চিট হে একদম পাৰফেক্ট yes এইটো পাৰফেক্ট এইফালে গোটেইখিনি বস্তু একদম এইফালে আমি দিব একচুৱেলি মোৰ চিটটো আছিলে বেলেগত কিন্তু মই তাত নবহোঁ মই বহি মৰিৰ লগত আৰু আহি গ'লো এতিয়া খোৱা নকৰোঁ আমি মানে কথা পাতিম য়েছ শুবলৈ নিদিওঁ কাৰণ কিমান টাইমৰ পিছত লগ পাইছোঁ তাকে আৰু এজনী লগ পাবলৈ আছেই পাগলী এজনী বাবু এইফালে চাই ব্লগত হাই কৈ দিয়া হাই মই ভাল ব্লগাৰ বনিব এইটো এইফালে আহি গ'ল ভাল ব্লগাৰ দে তই অন নকৰাকৈ আপুনিৰ পৰা কথা কৈ আছোঁ কি হ'ব মোৰ ভাল লাগিছে গুড নাইট ইয়াত কি হ'ল মানে গুড নাইট লাইট বন্ধ গুড নাইট টাটা টাটা আমি কাইলৈ লগ পাম এতিয়া 12:30 বাজিছে আৰু আমি একমতি শুই পেলাই এতিয়া ষ্টাৰ্ট হৈ গ'লো এয়া হ'ল ৰাতি 2টা বজাৰ চিন চাওকচোন বাহিৰত ঘূৰি ফুৰিছোঁ ভিডিঅ' বনাবলৈ এটা ষ্টেচনত ৰখাইছিলে মানে তাতে গৈ এয়া অলপমান ক্লিপ উঠাইছে আমি আহি ডিমাপুৰ টাউন পাই গ'লোঁ এতিয়া আৰু এতিয়া মানে হোটেলৰ ৰুম এটা ল'ম তাৰপিছতে সেয়া বিচাৰিবৰ কাৰণে আহি আছোঁ এতিয়া বৰ্তমান গোটেই বস্তু লৈ মানে কেনেকুৱা লাগিছে বস্তু চস্তু লৈ কঢ়িয়াই মেলি আহি কি ক'বা আৰু বহুত দুখ ভাৰী ভাৰী বেগ লৈ দিবলৈও মানুহ এটা নাই আমি এতিয়া আহি পাইছোঁ ডিমাপুৰ টাউন এতিয়া এয়া আমি ড্ৰেছ পিন্ধি পেলাই মানে এয়া যাবলৈ পূৰা ৰেডি কমটি ৰেডি হৈ গ'লো যাবৰ কাৰণে কিবা এটা এতিয়া খাই লওঁ ফাৰ্ষ্টত তাৰপিছতে কহিমালৈ যাম চাবলৈ আহি আছোঁ এইখিনিতে কোনখিনিত আছে নাজানো এতিয়া গৈ আছোঁ আৰু চাবৰ কাৰণে খাই শেষ কৰি ব্ৰিজখনৰ তলতে তাৰপিছতে পিছত আৰু কহিমা যাম দেখুৱাই আছোঁ আপোনালোকক এয়া ৰেলৱে ষ্টেচন ডিমাপুৰ আইফোনৰ কেমেৰা বেয়া বুলি নকবি আৰু এটা পাতলা এটা তাত বহি দিবি নহ'লে এতিয়া খাবলৈ আহি গ'ল মানে চব্জি এইখিনি খাম তাৰপিছতে আৰু মই পাছত খাম মই দৰৱটো খাই লওঁ ফাৰ্ষ্টত তাৰপিছত খাম অ'কে বাই
সবে ব্লগ বনাম এয়া আমাৰ গাড়ী উঠি লওঁ আৰু এতিয়া কহিমাৰ কাৰণে yes ফাউণ্ডেড কৰোঁ এটা কেনেকুৱা লাগিছে কি ধুনীয়া গাড়ী এখন লাগিছে আৰু কিবা মাৰিম দেই এয়া ষ্টাৰ্ট হৈছে আৰু পাহাৰ এয়া চা কমবি চা না চা দেখাই নাই ক'তা কুঁৱলী আমিতো গুৱাহাটীৰ পৰা আহিছো তাতো ঠাণ্ডাই নাই একেবাৰে ঠাণ্ডা কি নাই তাত কিন্তু এতিয়া লাহে 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 ইয়াত কিন্তু ঠাণ্ডাটো পাই আছো অনুভৱ আমি সব প্ৰিপেয়াৰ হৈ আহিছো ঠাণ্ডা যিমান লাগিলেও ঠাণ্ডাই আমাক চুব নোৱাৰে ইস রাম হিজান ওরে হিজান তুমি মানে কি কথা কৰিব নোৱাৰে ঠাণ্ডাও চুব নাই ও কি কথা কয় সেইটো কৈছো আও কি কথা কয় অ তো ঠাণ্ডাই আমাক মানে কি কয়তো এনেকা যে কপে সেইটো কৰিব নোৱাৰে কেট কপে হে ভগৱান কি কপে মানে কেনেকে কপে এপিনে কিবা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে মেবি ইমান ধুনীয়া হয় ৰ'দটো চব গাইজ চক চক গাইজ ৰ'দটো ধুনীয়া তাই ফোনটো ধুনীয়া যায় কাৰণে ধুনীয়া ন ধুনীয়া ধুনীয়া দেখিবলৈ ধুনীয়া ধুনীয়াটো 2+ এয়া আপোনাৰ কহিমালৈ যোৱাৰ ৰাস্তাত অলপমান ৰখিছোঁ এয়া চবেই আনাৰস খাইছে আৰু মই বনাইছোঁ কিবা এটা খাবলৈ বুলি নামিছোঁ এইখিনিত চক ৰাইচ নেচাৰেল যিটো বিউটি নেচাৰেল বিউটিটো অলপমান চাই লওক এইখন কোনোবা এজনে ল'লে হ'ব এইখনে কিন্তু একো আইটেমেই নাই বেছিকৈ কি হয় এইবিলাক গম পাইছোঁ এতিয়া আমাৰ পৰা লুটিব লাগিব এনেকুৱা পুৰিছে ইমানেই পুৰিছে কি ক'ম আৰু মোৰ এইটো বেছি হাঁহি উঠি হ'বনে গাৰু ৰাইচ ফাইনেলি আহি আমি পালোহি আৰু বেছি দূৰ নাই পাই যাম আৰু অকণমান দূৰ আছে সেইপিনে ভিডিঅ' লোৱাত ব্যস্ত হৈ আছে তো আপোনালোকে গম পালেই যে আমি ক'ত আহি আছিলোঁ হৰ্ণবিল এইফালে কৰ ব্ৰ কি কৰিব লাগে কিনো কৰ তয়ে জানো দেই দেখা নহয় মই ধৰ মানুহটোকো লৈ ল মানুহটো চাই চাই গৈছে দিয়া চাই দিয়া ভিডিঅ' আহি আছিলোঁ আৰু ৰাস্তা গাড়ী পামচাৰ হৈ এয়া আমি একদম ফাইনেলি পালোহি আৰু এইখিনি দেখিছেনে গেটখন ষ্টাৰ্ট হৈছে নগা হেৰিটেজ ভিলেজ এতিয়া আমি সেইফালে যাম সেইফালে যাম বাৰু সেইফালে যাম নাজানো কিন্তু
আমি হেফালে নাযাওঁ আমি ইফালেহে যাম নাজানো It is a Naga heritage. Yes. Guys, iman besi dunia soksun uff moito ajiloke dekha nai iman dunia view first time soksun Nagaland kholi green color gosore bhara yat bole bomba se dagi ulai gorse safa e amar campsite paisu here eya ami ahi pai golo amar campsite finally reach বহুত দেৰি লাগি গল একচুয়ালি আহতে কারণ মানে ৰাস্তাটোত আহিবলে অলপ মানে টাফ হয় কাৰণ পাহাৰীয়া জাগা ন কিন্তু জাগাটো উফ কি কম আৰু সকচোন campsite first time life at camp first time কাৰণে এনেকে কেম্পিং আপোনাৰ এক্সপেৰিয়েন্স হ'ব আৰু আজি পাছনি ৰখিলো তাৰপিছত লাগিলে মই নলমেই 1000 কিটা যাব মই খুজি লম 500 টকা দিয়ক বেক সেক লৈ উফ এইটো হৈছে কেম্পসাইডৰ মজা এনেকে পাহাৰত কিন্তু সঁচাকে এইটোতো এটা মজা আছে বাৰু কষ্টখিনিটো মজা এটা আছে তলত বাগৈ পৰিমগে একেবাৰে বেয়া লাগিব পৰি থাকিলে এয়া বস্তুখিনি এতিয়া থৈ লৈছোঁ ইয়াত এফালে আমাৰ এপিনে ৰীল বনোৱাৰ প্ৰিপাৰেচন চলি আছে ৰীলছৰ প্ৰিপাৰেচন ৰেডি ওকে ৰীলছ এতিয়া ড্ৰেছটো চেঞ্জ কৰি আকৌ ওলালো যাওঁ হ'ব দিয়া মই ব্লগ বনাবলৈ আছে এজনী মাকৰ লগত কথা পাতি আছে মই ভিডিঅ' বনাই দে না দিম আকৌ তই দে ফোন এইটো না কৈ দিম ভিডিঅ' মোক কোনো একদম চাৰ্জ না আমি মেইন ঠিক আছে ওকে বল আহ তলে এইখিনি বনাই যাম ঠিক আছে